সপোন যাৰ থাকে সি পৃথিৱীৰ অসম্ভৱকো সম্ভৱ কৰিব পাৰে, খালি বাহানা নকৰে। আমাৰ হাজাৰ বাহানা থাকে, আমি কাম নকৰিব। আমাৰ বেমাৰটো এইটো, মনটো আমাৰ মই যদি কৈ দিওঁ যে ব্ৰহ্মপুৰত থকা ছাত্ৰ কোনোবা এদিন, আজি 10 বছৰ দিন নাই, 10 বছৰ পুতুককে গুচি যায়, 10-12 বছৰ পিছত মঙলদৈ জিলাৰ আয়ুক্ত আহিব, ইয়াত বহি থকা কোনোবা এজনী ছোৱালী মঙলদৈৰ SP হৈ আহিব 12 বছৰ পিছত। মই আকৌ কৈছো বছৰ সোনকালে যায়। যদি মই কৈ দিওঁ, বেছিভাগৰে ৰিয়েকশ্যনটো কি হ'ব? সেইবিলাক নৰা আমাৰ বেমাৰটো তাতে যে আমি ভাবিবলৈ সাহস নকৰোঁ যে ব্ৰহ্মপুৰত ইয়াত বহি থকা কোনোবা এজন, ইয়াত বহি থকা কোনোবা এগৰাকী গৈ 10-12 বছৰ পিছত মঙলদৈ, চিপাঝাৰ বা এনেকুৱা ঠাইৰ তেওঁ কমিশ্যনাৰ হৈ আহিব, SP হৈ আহিব, অসমৰ DGP হৈ আহিব। সেইখন আমি ভবাৰ বহুতৰ সাহসেই নাই বুকুত, আৰু যাৰ বুকুত ভবাৰে সাহস নাই সি জীৱনত কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে আজিৰ পৰা সাহস কৰা। এতিয়া বাহানাবিলাক আৰু থাকে, কিছুমান অভিভাৱকৰো থাকে বাহানা। কি? আমাৰ চলিক ইমান সুবিধা দিব পৰা নাই, সুবিধা দিব পাৰিলে চলি বৰ ভাল হ'ল হয়। ভাল হ'বলৈ, ডাঙৰ কাম কৰিবলৈ পৃথিৱীত সুবিধাৰ প্ৰয়োজন নাই। আম্বানীৰ পুতেকৰ কিমান সুবিধা আছে, ঘৰটো প্ৰায় 140 মহলামান হ'ব, মই গণা নাই, দেখাই নাই, ক'ত গণিম। ঘৰত মানুহ থাকে 4টা, অৰ্থাৎ এজন মানুহৰ বাবে প্ৰায় 40টা অট্টালিকা, মানে যিটো কয় ফ্ল'ৰ। AC নাই আম্বানীৰ ঘৰত, না টিউচন নাই, নে ভাল স্কুলত দিব পৰা নাই। কেইটা ডিগ্ৰী লৈছে আমি জানো নেকি? নাজানো। তাৰমানে কি প্ৰমাণ হ'ল? যে সুবিধাই দি AC ৰুমত বহি ডাঙৰ ডাঙৰ বিল্ডিঙৰ ফ্ল'ৰত পঢ়ি কোনো ডাঙৰ মানুহ বা ভাল মানুহ হ'ব নোৱাৰে। ইপিনে এজন 7 বছৰীয়া ল'ৰা, দেউতাকে নাও চলায়। সি কি কৰে? ৰাতিপুৱা উঠি ঘৰে ঘৰে পেপাৰ দি থৈ আহে, মানুহৰ ঘৰে ঘৰে। কি দিয়ে? পেপাৰ দিয়ে। পেপাৰ দি এবেলা খায়, এবেলা খাবলৈ নাপায়। পেপাৰ দিয়াৰ পিছত স্কুললৈ যায়, ভৰিত চেণ্ডেল নাই, ভাল কাপোৰ নাই। সেই ল'ৰাজন কিবা সুবিধা পাইছে নেকি? কিবা সুবিধা পাইছে নেকি? এই কথা নকলে নহ'ব। কিবা সুবিধা পাইছে নেকি? মাক অভিভাৱকো আছে, লাজ কৈছে, আমি নকওঁ, সৰু ছোৱালীকেইটাকে কোৱা দিছে। মোৰ মাথাত ওলাইছিল, চিঞৰি থাকিল। কিবা সুবিধা পালে নেকি ল'ৰাটোৱে? এতিয়া আমাৰ মতে তেওঁ একো হ'ব নোৱাৰে, কাৰণ দেউতাকে নাও চলাই, তেওঁ পেপাৰ দিয়ে, সুবিধাই নাই। সেই ল'ৰাজন গৈ কালক্ৰমত কালাম ছাৰ হৈ যায়। তাৰ মানে প্ৰমাণ কি হ'ল? এনেকুৱা হাজাৰ উদাহৰণ আছে, মই আৰু সেই উদাহৰণ দি দীঘলীয়া নকৰোঁ। অৰ্থাৎ প্ৰমাণ কি হ'ল? সুবিধাই দি মানুহ ডাঙৰ নহয়। কালাম ছাৰে সাগৰৰ পাৰত যেতিয়া চৰাই উৰা দেখিলে, আৰু চৰাই উৰাই দেখি যেতিয়া তেওঁৰ মনত কৌতূহলৰ সৃষ্টি হ'ল, তেওঁৰ মনত এটা সপোন জাগিল যে মই এনেকুৱা স্পেচ ৰিলেটেড, ৰকেট ৰিলেটেড জীৱনত কিবা এটা কাম কৰিম। গতিকে পাৰ্থক্য এইটোৱেই যে আমি সপোন নেদেখোঁ, আৰু যিসকল সফল ব্যক্তি তেওঁলোকে সপোন দেখে। এই কথাটো তোমালোকে গুৰুত্ব দিবা যে তোমালোকে বা আমি বহুতে সপোনেই নেদেখোঁ। হ'ব যাব, হ'ব দে, চলি যাব, আছোঁ আৰু, ভগৱানে চলাব। ভগৱানে কাকো নচলায়, আমি চলিম, তাৰপিছত ভগৱানে আশীৰ্বাদ দিব। ভগৱানে চলাব বুলি বহি থাকিলে পৃথিৱীত একো নহয়। গতিকে মই ভাবোঁ যে তোমালোকে আজিৰ পৰা সপোন দেখিবলৈ আৰম্ভ কৰা। এটা যাদু কওঁ তোমালোকক, সেই যাদুটো দিলে পঢ়িব মন নাযায়, হয়নে নহয়? টেবুলত দেখিলে ক'ত পঢ়বি আৰু, পৰীক্ষা চিষ্টেমটো কোনে উলিয়াইছিল? লগ পালে একদম পঢ়িব মন নাযায়। যাব, মই কৈ দিওঁ এতিয়া যাদু এটা, টোপনিয়ে নালাগিব। এতিয়া মায়ে কয় উঠ, তেতিয়া মায়ে কয় শু। কিমান পঢ়া? এটা যাদু লাগিব নাই? যাদুটো এটা মন্ত্ৰ লাগিব, মন্ত্ৰ মুখস্থ। এতিয়া তোমালোকক একদম চিম্পুল আৰু সহজ উপায় এটা দিওঁ। তোমালোকে জীৱনত যি হ'ব বিচাৰিছা এটা কাগজত লিখিবা, তাবিজ, একদম তাবিজে কাম কৰে। 101 টকা মোক দি যাবি চুৰি অলপ পিছত। গুগল পেও আছে, স্কেনাৰ। বহুতে কয় আজিকালি পইচা লগত অনা নাই। যি মন যায় বুলি তোমালোকে কাগজত লিখিবা যে তুমি অমুক হ'ব বিচাৰিছা, আৰু লিখি তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত আঠা লগাই দিবা। ধৰি লোৱা ইয়াত কোনোবা ডাক্তৰ হ'ব বিচাৰিছে, নিজৰ নামটো ধৰা ৰুবুল, ধৰি ল'লো মই, ৰুবুল চহৰীয়া মানুহ বেছি আছে ইয়াতে।
গতিকে ডাক্তৰ ৰুবুল চহৰীয়া লিখি কেনে টেবুলত লগাই থৈ দিয়া আঠা মাৰি। কোনোবা অধ্যাপক হ'ব বিচাৰিছা, লিখা প্ৰফেচাৰ আমু লিখি দিয়া, নিজৰ নামটো লিখিবা, লাজ নকৰিবা লিখি দিবা। ৰাতিপুৱা শুই উঠাৰ লগে লগে 10 ছেকেণ্ডৰ বাবে চকুত ভাবি চাবা যে তুমি ডাক্তৰ হৈছা আৰু এইমছৰ হস্পিটেলত তুমি এই ডাক্তৰৰ ড্ৰেছেৰে খোজকাঢ়ি আছা আৰু কোনোবা পেচেণ্টৰ অভিভাৱকে আশাৰে বাট চাইছে যে তেওঁলোকৰ সন্তানক তুমি ঠিক কৰি দিবা অপাৰেশ্যন কৰি, তুমি খোজকাঢ়ি আছা। বিশ্বাস কৰা 10 ছেকেণ্ড পিছত নিজেই বিচনাৰ পৰা উঠি টেবুলত বহিবা যে মই এদিন চিকিৎসক হৈছোঁ। এইটো যাদু তোমালোকে মনত ৰাখিবা, লিখি থৈ দিবা যি হ'ব ইচ্ছা আছে। টেবুলত নামটো দি তোমাৰ বহুতে হাঁহিব। ওচৰৰ কোনোবা ল'ৰা ছোৱালী আহিলে, ডাক্তৰ মোক পাগলা হৈছে নেকি, কিমানত পঢ়া, 8ত, ডাক্তৰ কেনেকৈ হ'লি? এদিন হ'ম। সেই হাঁহা মানুহজনে এদিন তোমাক আহি হাত চাপৰিব যাব, তোমাক লৈ গৰ্ব কৰিব। সেইকাৰণে যদি পঢ়িব মন নাযায়, নিজৰ নামটো দি টেবুলত যি হ'ব বিচাৰিছা লিখি থৈ দিবা। মই কৈছোঁ তোমালোকৰ চব মন গুচি যাব পঢ়িবলৈ বা নপঢ়িবলৈ।